নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা অতি জৰুৰী খবৰ আজি হৈছে 29 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি হৈছে 29 আগষ্ট আৰু আজিৰ দিনৰ 10 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিক কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল এটা বিগ ব্ৰেকিং জনাইছো আজি 29 আগষ্টত কিছু সময়ৰ পিছতে 10 বজাৰ লগে লগে ঘোষণা কৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল 29 আগষ্টত ঘোষণা অৰ্থাৎ আজি ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল কম্পাৰ্টমেণ্টেল হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলো আজি দিনটোত 10 বজাৰ লগে লগেই ঘোষণা কৰা হ'ব মাত্ৰ কিছু সময়ৰ পিছতে অনলাইন যোগে উপলব্ধ হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আৰু তাৰ বাবে এটা ওয়েবসাইট মুকলি কৰা হৈছে sebaonline.org এই অফিচিয়েল ওয়েবসাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰিজাল্ট পোনপটীয়াকৈ লাভ কৰিব আপোনালোকে মনত ৰাখিব লাগিব সেই ওয়েবসাইটটো sebaonline.org এই ওয়েবসাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ তেওঁলোকৰ ৰিজাল্ট লাভ কৰিব পাৰিব ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং কিয়নো কিছু সময়ৰ পিছতে 10 বজাৰ লগে লগে মেট্ৰিক কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু কোৱা হৈছে এটা ওয়েবসাইট দিয়া হৈছে sebaonline.org এই ওয়েবসাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ তেওঁলোকৰ ৰিজাল্ট লাভ কৰিব পাৰিব